হে ফ্ৰেণ্ডছ, আসসালামু আলাইকুম। ৰোহান ফেমিলি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। আজি ৰাতিপুৱাই বাপেক পুতেকৰ ইমানেই উৎপাত দেখিছেনে, বিচনাখন ৰাতিপুৱা পাৰিবলৈ মোক আজৰি কৰি দিয়া নাই। আজি ছানডে যে বাপেক ঘৰতে আছে, সি পূৰা উৎপাত কৰিছে ৰাতিপুৱাতে। আকৌ মাহঁতৰ ঘৰত আজি দোৱা কৰাইছে, এতিয়া কাম বন কৰি তালৈ যাব লাগিব। মাহঁতৰ ঘৰ আহি পালোহি, আহি পাই দেখিছোঁ ছাগলীজনীয়ে পোৱালি দুটা দিলে, বৰ মৰম লগা পোৱালিকেইটা। চাওকচোন বেটাই কি কৰিলে, বাপেকৰ কোচতে বহি আছিলে, হাতত ষ্টেবুল এটা পালে, পিং এটা উলিয়াই পিনে বুঢ়া আঙুলিটোত খুচি ভৰাই দিলে নহয়, পূৰা সোমাই গৈছিলেগৈ। বাপেকে এতিয়া সেই উলিয়ালে, কেনেকৈ উলিয়ালে মই নেচালোঁ, চাব নোৱাৰিলোঁ। দেখোন তেজ ওলাইছে বুঢ়া আঙুলিটোৰ পৰা। বেজী এটা দিব লাগিব, টিটেনাছ বেজী এটা। এক ছেকেণ্ড যদি আপুনি তাক নেচায়, সি লগালগ কিবা এটা না কিবা এটা ঘটত। চা আঙুলিটো চা, আঙুলিটো চা, কেলৈ মাতিছা আকৌ তুমি? জহি ল'ৰাটোক মাতিছে কেনেকৈ? চাওঁ চাওঁ চাওঁ, আঙুলিটো চাওঁ। চাওঁফালে বহা 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 বহা, বহি দিয়া। যিমান যি হ'লেও উৎপাত কমে জানো ল'ৰা? মই হাতৰ আঙুলিত ষ্টেবুল মৰা মই ল'ৰাই ইয়াকহে দেখিছোঁ। কেলৈ বাচ্চা? জোনাব আহিব এতিয়া, বেটাক গৰম টুপিটো পিন্ধাব ল'লে, নানীয়েকে নিপিন্ধে, সি নামাজ পঢ়াই মছজিদৰ টুপিহে পিন্ধে। সেইকাৰণে তলত সেই মফলাখন পিন্ধাই টুপিটো পিন্ধাই দিছে, ঠাণ্ডা পাব বুলি। ডিঙিটো আকৌ সেইখন উৰ্ণা মেৰিয়াই দিছে, দেখিছে তাৰ অৱস্থা। ভিন্দিয়াৰ বৈ ইংলিছ একে ভালকৈ বহি থাক। বেটা ভৰিখন চপাই লোৱা। অঁ শুনিছা, জোনাব আহিছে, ভালকৈ বহা। বেটা ভালকৈ বহা। জোনাবো আহি পালেহি, এতিয়া দোৱা কৰিব। সিহঁতি দুজনী জা জোৱালি হাঁহ পোৱালি, কিবা এটা জমনি কৰি পিনে দুইজনী অকল হাঁহিয়ে থাকিব। আল্লাই এনেকৈ ৰাখক, তাহাঁতক দোৱা কৰিছোঁ। চবৰে নচিবত নাথাকে এনেকুৱা মিলামিলিকৈ থকা। আল্লাই সদায় এনেকৈ ৰাখক তাহাঁতক, মই দোৱা কৰিছোঁ। বেটা টোপনি ধৰিছে, তাক শুৱাবলৈ আনিছোঁ। আজি মাহঁতৰ ঘৰতে থকা হ'ল, ৰাতিপুৱাহে ঘৰলৈ যাম আৰু। এইকেইদিন মনটো অকণমান ভাল নাই, ভিডিঅ'বোৰ ভালকৈ বনাব পৰা নাই। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'বোৰ যিমানকণেই বনাইছোঁ চাই ভাল পাইছে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰিব চেনেলটো। গুড নাইট, থেংক